Hey guys, welcome back to my YouTube channel Proxit Vlog. আজি আমি গৈ আছো পাপনক চাবলৈ। এতিয়া গৈ আছো আমি এইজন ব্যক্তি। হাই 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 হাই। আৰু হৈছে এইটো দীপঙ্কৰ দা আমাৰ লগত ওলাইছে। আমি 6 জন মানুহ আহিছো। পাপন জিন্দাবাদ। This is Altar Company, plastic company. Hey guys, welcome back to my YouTube channel Proxit Vlog. আজি আমি গৈ আছো পাপনক চাবলৈ। এতিয়া গৈ আছো আমি আৰু এয়া আমাৰ লগত আহিছে দীপঙ্কৰ দা, তাৰ লগত আছে দিগন্ত। এনেকৈ আমি 6 জন মানুহ আহিছো আৰু পিছফালে আহি আছে। এতিয়া গৈ আছো কমলপুৰলৈকে। কমলপুৰৰ মিনি ষ্টেডিয়ামত পাপন আহিব। আমি গৈ আছো এতিয়া এনেদৰে। আৰু এতিয়া আমি কমলপুৰ পালোহি। এতিয়া আমি এতিয়া বাইক কেইখন পেহীহঁতৰ ঘৰত পেহীহঁতৰ ঘৰ কমলপুৰৰ ওচৰতে হয়। গতিকে পেহীহঁতৰ ঘৰত ফাইনেলি আমি পেহীহঁতৰ ঘৰত গাড়ীখন থৈ আহিলোঁ। বাইক বলক। ঠেলি ঠেলি পিছফালৰ পৰা লৈ আৰু এতিয়া আমি অহাৰ লগে লগে পাপন দাও মঞ্চত উঠিছে আৰু পাপন দাই গীত পৰিৱেশন কৰি আছে। প্ৰথম গীত এইটো। Kita nggak boleh semua ঠিক আছে জানি বায়ু হেৰুৱা
तेरा সেই দোষটো মানুহ বা মানুহ ভিতৰলৈ সোমাই যাব নোৱাৰি আগত গ'লে যাবই নোৱাৰি একদম ক'ব আৰু মানুহ পাখণ্ডৰ ফেন গাছত উঠি যে কিবা দিছে যে দেখাই আহিব লাগিব গাছত উঠা টিঙৰ উঠা দেখুৱাই আছোঁ তোমাৰ কথা বুকুৰ সিপাৰে হে গাইজ গছৰ ওপৰত উঠিছে দেখিছে না গছৰ ওপৰৰ পৰা চাই আছে একদম আৰু এতিয়া আমাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱ এতিয়া পাপন দাক গামোচা পিন্ধালে শৰাই দিলে এনেদৰে ফটো উঠিলে এনেদৰে দিগন্ত কলিতাদেৱে এনেদৰে কৰিলে উঠিলে ইমান মানুহ যে আমি আগলৈকে যাব নোৱাৰিলোঁ তাৰপিছত পিছলৈ আহিলোঁ আহি এতিয়া পৰ্দাত চাব লগা হৈছে পৰ্দাত চাই আছোঁ আৰু পৰ্দাত ৰেকৰ্ডিং কৰি আছোঁ আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পৰজ্যোতি ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দাবাই থ'ব তেতিয়া মই দিয়া প্ৰথম ভিডিঅ'বিলাক প্ৰথমতে আপোনালোকে পাই যাব ন'টিফিকেশ্যন
তাৰ বাবে ছাবস্ক্ৰাইব কৰি লওক, বেলেগেতো দাবাই লওক। এনজয়। আৰু এইজন মানে এনেকুৱা ফেন মানে পাপন দাৰ, মানে পাপন দাৰ নিজৰ গাত টেটু আঁকি লৈছে, পাপন দাৰ টেটু আঁকি লৈছে। এনেকুৱা ফেন হ'লে এনেকুৱা হ'ব লাগে ফেন। আৰু এই মহাশয়সকলক চাওক, গাছৰ ওপৰত উঠি ডেন্স কৰি আছে। গাছ ভাঙি পৰিলে যে কি হ'ব। আৰু আপোনালোকে চাব পাৰে চৌদিশে মানুহে এই ঘৰৰ ওপৰত, টিনৰ ওপৰত, মঞ্চৰ ওপৰত, চবতে মানুহ অকল মানুহ। আপোনালোকে চালে পাব মানুহ। আপোনাক দেখা নাপাব পাৰে, কিন্তু মানুহ দেখা পাব, একদম মানে বহুত মানুহ। সেইটোতো বাদেই, মানে কেমেৰা মাৰিছে কোনোবা এজনে ড্ৰোনো উৰাইছে, একদম ড্ৰোন একদম পাপনৰ কাষলৈকে লৈ গৈছে একদম। আৰু এবাৰতো ড্ৰোনখন ফাঁচি গৈছিল, কিবাকে আহিল ড্ৰোনখন আকৌ, ড্ৰোন উৰাইছে পুৰা। তই চিংকলীয়া ক'ত আজি পলাবি তই, পাপন দাই এনেদৰে গান পৰিৱেশন কৰি আছে। এতিয়া এনেদৰে আমি এতিয়া যাব লাগিম। এতিয়া এটা বাজিল, যাম লাহেকৈ। আৰু এই মহাশয় চাওক, এই টিঙৰ ওপৰত, মানে সেইখনৰ এখন সৰু মঞ্চ, সেই মঞ্চৰ ওপৰত উঠি লৈছে একদম তিনিজন মানুহে। উঠিলে কি ডেন্স সিহঁতৰ। আৰু এইফালে চাওক না, মাইক জেগাত উঠিছে আৰু সেইটো হালি গৈছে একদম, মানে আমি অৱস্থা, তথাপিতো উঠি আছে একদম মানুহে, একদম মানুহ একদম। এইজন মহাশয়টো আৰু ওপৰত, মানে একদম কি ডেন্স খাই লৈ একদম তাত। এনেকুৱা ডেন্স কিন্তু খাই লৈ কৰিবহে পাৰে, খাই নোখোৱাকৈ কৰিব নোৱাৰে। কিন্তু এবাৰতো মোবাইল দলিয়াই দিছিল। পাপনক চাব আহি ইয়াকে চাই আছে চব মানুহে, পাপনক দেখা পোৱা নাই, কিন্তু ইয়াকে চাই আছে সকলোৱে।